মেইন কাপ চাইছে চাগে তুমি নহয় চাইছা ভাল লাগিছেনে কিন্তু মেইন কাপতকৈ আৰু বেছি ভাল লাগিব এই মূলা গহৰখন চাই মূলা গহৰ নাটকখনৰ কাৰণে মই প্ৰমোশ্যন কৰিবলৈ অহা নাই এটা দায়িত্ব লৈহে আহিছোঁ আজি তোমালোকে চবেই শুনিছানে বাৰু মূলা গহৰ বিষয়ে আগতে পাইছা কিন্তু আমি বুৰঞ্জীৰ পৃষ্ঠাত খুব কম শুনিবলৈ পাওঁ পঢ়িবলৈ পাওঁ মূলা গহৰৰ বিষয়ে আমি বীৰ বীৰাংগনা অসমৰ বীৰ বীৰাংগনা বহুতৰ নাম শুনিছোঁ কনকলতা লাচিত বৰফুকন ৰাষ্ট্ৰীয় পৰ্যায়ত আমি ঝাঁচী কি ৰাণী লক্ষ্মী আহিব শুনিছোঁ হয়নে মানিকৰ্ণিকা চাইছোঁ আমি কিন্তু ক'ৰবাত মূলা গহৰৰ ওপৰত আছিলে বহুত আগতেই আমি নাটক চাব লাগিছে চিনেমা হ'ব লাগিছে হোৱা নাই এইবাৰ আটামানৰ এটা ক্ষুদ্ৰ প্ৰয়াস মূলা গহৰ আৰু মূলা গহৰখনৰ যোগেদি প্ৰতিজন নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক অসমীয়া হোৱাৰ এটা নতুন সংজ্ঞা দিব বুলি আমাৰ বিশ্বাস আৰু সেই বিশ্বাসটোকে হাতত লৈ আজি পাঠশালাৰ বিভিন্ন শিক্ষানুষ্ঠানত আমি গৈছোঁ গৈ এটাই মাত্ৰ অনুৰোধ কৰিছোঁ যে 3 তাৰিখৰ কাৰণে মূলা গহৰ নাটকখন মঞ্চস্থ হ'ব ভাগৱতী ক্ষেত্ৰত তোমালোক বুলি কৈছোঁ তোমালোকে নিজে নিজৰ মা দেউতাকক কৈ পৰিয়ালবৃন্দ সকলোৱে অন্ততঃ এবাৰ মূলা গহৰ নাটকখন চাবা বুলি আমাৰ বিশ্বাস আমাৰ এটা অনুৰোধ এখন অনুৰোধ চাবানে বাৰু যদি ভাবি আছিলে যে নাচালেও হ'ব কিন্তু চোৱাটো দৰকাৰ মেইন চাম নাচালেও হ'ব কিন্তু মূলা গহৰ চোৱাটো দৰকাৰ এইকাৰণে দৰকাৰ এই মূলা গহৰৰ যোগেদি প্ৰতিজন অসমীয়াই পুনৰবাৰ অসমীয়া হ'বলৈ শিকিব মূলা গহৰৰ যোগেদি বেছি দীঘলীয়াকৈ নহয় এটা সংলাপ কৰিব বিচাৰিছোঁ মূলা গহৰৰ সেই সংলাপটোলৈ বহুতখিনি কথা কৈ দি আছিলে নাটকখনৰ বিষয়ে কোননে সংলাপটো এই মাতেই নাই দেখোন কম এই মোৰ কাষতে ঠিক আছে তৰুণ খান মূলা গহৰৰ বিষয়ে মই অলপমান কৰিছোঁ যদিও জানা অলপমান কৰিছোঁ এই 15শ শতিকাত গৌৰৱ প্ৰদেশৰ নবাব তেওঁৰ তলত যিজন সেনাপতি প্ৰধান সেনাপতি তুৰ্বক খান এই তুৰ্বক খানে আহোম সাম্ৰাজ্য আক্ৰমণ কৰিবলৈ আহিছিলে আহোম সাম্ৰাজ্য আক্ৰমণ কৰিবলৈ আহোঁতে তেতিয়া অবিভক্ত অসম প্ৰকাণ্ড অসম যদি আমাৰ এই সীমিত ভৌগোলিক পৰিসীমা নহয় অসমৰ এতিয়া আহোম সাম্ৰাজ্য আক্ৰমণ কৰিবলৈ আহোঁতে বিভিন্ন তাত আৰম্ভ কৰি কেইবাজনো বিষয়লৈ ৰণত পৰিলে মানে ৰণত তেওঁলোকে শ্বহীদ হ'ল ৰণত দেশ মাতৃৰ কাৰণে তেতিয়া মূলা গহৰে দুটা সন্তানৰ মাতৃ মূলা গহৰে নিজে এজাক ৰমণী সেনাক লৈ ছোৱালী এজাকমানক লৈ মহিলা এজাকমানক লৈ যুদ্ধলৈ আগুৱাই গৈছিলে যুদ্ধত মূলা গহৰে নিজে এই নবাবৰ ষড়যন্ত্ৰৰ বলি হৈ মূলা গহৰ মৰিবলগীয়া হ'ল তাৰ পাছত কিন্তু জাক জাক আহোম সেনাই উৎসাহিত হৈ এই গৌৰৰ নবাব এই বঙালসোপাক খেদি পঠিয়ালে আহোমৰ সাম্ৰাজ্যৰ পৰা সেইটোৱে হৈছে কাহিনীটো তাৰ মাজত বহুত কথা আছে মূলা গহৰৰ বিষয়ে আৰু মোৰ এটাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা যে এই প্ৰতিগৰাকী ছোৱালী এতিয়াৰ আজিৰ যুৱ প্ৰজন্মৰ ছোৱালী প্ৰতিগৰাকী মূলা গহৰ হোৱা উচিত এতিয়া হ'বনে বাৰু যেতিয়াই আমাৰ অসমীয়া জাতিৰ প্ৰতি কোনোবাই আঙুলি তোলাব আমাৰ অসমীয়া যদি কোনোবাই গালি পাই আমি সহ্য কৰিমনে নকৰোঁ কিবা সৰু গ'লে এতিয়াও নকৰোঁ যদি আমাৰ অসমীয়া কয় তহঁত অসমীয়া হ'লে আমাৰ গোলাম আমি হ'মনে গোলাম এতিয়াও নহওঁ ঠিক তেনেদৰে সেইখিনি সময়ত যদি নবাবে আহি দুৰ্বখানে আহি কয় যে তহঁত অসমীয়া হ'লে নবাবৰ দেশ তহঁত অসমীয়া জাতি হ'লে নবাবৰ গোলাম তেতিয়া কেনেকুৱা সাংঘাতিক উত্তৰ হ'ব মূলা গহৰ মই দুৰ্বখানে দিছোঁ এটা সংলাপ দুৰ্বখানে ক'ব তাৰপিছত মই ক'ম